खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। इउएलबि हानजानि सोद्रोमा रिंखां मोसाहारिखौ चिरां पुलिसा आमगुरि थानानि सिङाव थानाय दैसुमगुरि हालामनिफ्राय हमो। रिंखां मोसाहारिया गोदानै दाजानाय इउएलबि आफादनि चिरां जिल्लानि कामान्डारमोन होनना चिरां जिल्लानि एसपि प्रानजित बराया खौरां बिजोंनि गेजेरजों फोरमायो। যোৱাকালি আমাৰ এটা অপাৰেশ্যনত এজন তাৰে কেডাৰ ধৰা হ'ল। তেখেতৰ নাম হ'ল ৰিংখাং মুছাহাৰী। তেওঁ ঘৰ ৱেষ্ট দাইচুংগুৰি, আমাৰ আমগুৰি থানাৰ আণ্ডাৰ। এখেতে তাত সেই গ্ৰুপটোত জইন কৰিব যাওঁতে যিটো ফটো মাজতে ওলাইছিলে সেই মানে ক'ৰ গ্ৰুপৰ মেম্বাৰ হয়। তেখেতক এই নতুন সংগঠনটোত মানে চিৰাং জিলাৰ কামাণ্ডাৰ হিচাপে তেওঁক হেৰি কৰিছিলে, বি ৰৈৰূপ বুলি যিজন নাম ওলাইছিলে তেখেতে হয়। তো তেখেতক কালি আমি এপ্ৰিহেণ্ড কৰিছোঁ। আৰু আমাৰ এটা অলৰেডি কেছ ৰেজিষ্টাৰ্ড আছিলে এই কেছত, সেইটো কেছতে আমি আনি তেওঁক এতিয়া আৰু সোধপোছ চলাই আছোঁ। আৰ্মছ এমিউনিশ্যন একো পোৱা নাই এতিয়ালৈকে, ৰিকভাৰী তেনেকুৱা একো হোৱা নাই। তেখেতৰ মোবাইল ফোনকেইটা পাইছোঁ, আমি সেইকেইটা ষ্টাডি কৰি আছোঁ। এতিয়ালৈকে জনামতে দুজন আছে, আৰু এজন পলাতক আছে, তেওঁ পোৱা নাই। তেওঁ এনেই পাইছোঁ আমি ডিটেইলছখিনি, কিন্তু বিচাৰি পোৱা নাই এতিয়ালৈকে। এখেতক আমি আমগুৰি থানা এৰিয়া আণ্ডাৰৰ পৰা এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁ আমি জনামতে এই সংগঠনটো কেনেকৈ স্প্ৰেড কৰিব পৰা যায় আৰু ৰিক্ৰুটমেণ্ট নতুন মানুহ কেনেকৈ হেৰি কৰিব পৰা যায় সেইখিনিয়ে মেইনলি তেওঁ টাস্ক লৈ আহিছিলে। তো সেইটো আমি এতিয়া ষ্টাডি কৰি আছোঁ, কাক কাক কণ্টেক্ট কৰিছে, কেনেকৈ কৰিছে, আৰু কোনোবা কেনেবাকৈ গৈছে নেকি, সেই কথাখিনি আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। এতিয়ালৈকে আমি সেইটো তথ্য আমি গম পোৱা নাই, এতিয়ালৈকে।